নমস্কাৰ সকলোলৈকে আশা কৰোঁ সকলো ভালেই আছে। এই ভিডিঅ'টো 2024 চনৰ নৱেম্বৰ মাহৰে হয়, কিন্তু মোৰ এডিট কৰিমকৈ থওঁতে এডিট কৰাই হোৱা নাই। ভাবিলোঁ আজি ভইচ দি পিনি এডিট কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। আৰু এয়া আমি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গৈছিলোঁ এটা ফিল্ড ষ্টাডিত গোলাঘাটৰ ৰঙাজনলৈ, আৰু এয়া আমি ৰঙাজনৰ এখন LP স্কুলত সোমালোঁ। তাৰ পাছতে এয়া ৰঙাজনৰে অলপ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ, মানে স্কুলখনৰ ফ্ৰণ্টৰ। এইখিনি হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকল। আমি ৰঙাজনৰ এখন গাঁৱত ছাৰ্ভে কৰিবলৈ গৈছিলোঁ, আৰু তাতে আমাৰ ভাতৰ যোগাৰো কৰা হৈছিল। এইফালে আমাৰ লগৰবোৰ বহি আছে, তাৰ পৰা আমিও ভাত খাবলৈ বহিলোঁ। এইফালে আমাৰ HOD ছাৰ। তাৰপাছত এয়া ভাত পানী খাই লওঁ দেই, ৰাইজ, আৰু দুখনমান ফটো ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। আৰু ইমান কণমানি ল'ৰাকেইটা দেখি মোৰ ইমান মৰম লাগিলে, ভাবিলোঁ ফটো মাৰি থওঁ আৰু আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ' লগ পাম, বাই।